your responsibility. Ma'am, মুম্বাইয়ে হওক বা বেংগালুৰুৱে হওক বা গুৱাহাটীৰ বিমানবন্দৰে হওক দেশজুৰি যিমানসমূহ বিমানবন্দৰ আছে সেই সকলোতেই এতিয়া অভাৱনীয় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দেশৰ আটাইতকৈ নিৰ্ভৰযোগ্য বিমান সংস্থাই হৈছে ইণ্ডিগো আৰু ইণ্ডিগোৱে এতিয়া আটাইতকৈ ডাঙৰ সংকটৰে সৈতে যুঁজ দি আছে আৰু বিগত এই ৫-৬টাকৈ দিনত ২,০০০ৰো অধিক বিমান বাতিল হৈছে আৰু এনেদৰেই হঠাতে দেশৰ এক শক্তিশালী বিমান সংস্থাৰ সমগ্ৰ ব্যৱস্থাটো ভাঙি পৰা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক বিমান বন্দৰতেই আবদ্ধ হৈ পৰিছে আৰু পৰিস্থিতি দ্ৰুতগতিত এনেদৰেই অৱনতি ঘটিছে পৰিস্থিতিৰ দ্ৰুতগতিত অৱনতি ঘটাৰ লগে লগেই বা এই হুলস্থুলসমূহ বৃদ্ধি পোৱাৰ লগে লগেই ডিজিচিয়ে পাইলটসকলে ছুটিৰ সলনি সাপ্তাহিক জিৰণি লোৱাত নিষেধাজ্ঞা আৰোপ কৰা যিটো নিয়ম সেই নিয়ম প্ৰত্যাহাৰ কৰিছে নিয়ম প্ৰত্যাহাৰ কৰি সকাহ প্ৰদান কৰিছে আগৰ যিসমূহ নিয়ম সেই নিয়মসমূহকে হয়তো পুনৰ প্ৰৱৰ্তন কৰা হ'ব আৰু ইয়াৰ পিছতহে হয়তো বিমান সংস্থাটোলৈ কিছু স্থিৰতা আহিব